হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পকা বেলৰ চৰবত। বেলখিনি এনেধৰণে উলিয়াই ল'ব। আহকচোন বলক এতিয়া বেলৰ পৰা আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ সেই বিষয়ে আপোনালোকক অলপ জনাওঁ। পকা বেলে আমাক দাঁত হাড় মজবুত কৰাত সহায় কৰে, শৰীৰত হিমগ্ল'বিন বৃদ্ধি কৰাতো সহায় কৰে আৰু স্মৰণ শক্তি বৃদ্ধি কৰাতো আমাক যথেষ্ট পৰিমাণে সহায় কৰে। হৃদৰোগীসকলৰ কাৰণে এইবিধ ফল যথেষ্ট উপকাৰী। এইবিধ ফলে আমাৰ শৰীৰ শীতল কৰি ৰাখে, শক্তি বঢ়ায় আৰু লগতে আমাৰ পেটটো পৰিষ্কাৰ কৰি ৰাখে। এনেধৰণে গোটেইখিনি উলিয়াই লৈছোঁ। অলপ চেনি দিব, গুড় থাকিলে আপোনালোকে গুড় দিব। গাখীৰ অলপ ঢালি দিছোঁ, অলপ পানীও দি দিছোঁ। এতিয়া ধুনীয়াকৈ ফেটি ল'ব। ইয়াৰ পিছত চালনীত এনেধৰণে চেকি লৈছোঁ। এয়া মোৰ বেলৰ চৰবত হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।